নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে, সুস্থ আছে, কুশলে আছে। মোৰো বৰ্তমান ভালেই। প্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ যে আপোনালোকে মোৰ ভিডিঅ'সমূহত ইমান মৰম দিছে। তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ থাকিল। এইদৰে মোক আগলৈকে আগবাঢ়ি যাবলৈ মৰম দি যাব। আৰু মই যে লগাইছিলোঁ ভিডিঅ' দিছিলোঁ চাদৰ, চেমি নুনি চাদৰ, তাৰে আজি কাটিলোঁ। ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। সকলোৱে কৈছিল ভাল লাগিছে বুলি তেতিয়া ভিডিঅ' দিওঁতে, কিন্তু এতিয়া আপোনালোকক আকৌ দেখুৱাই দিছোঁ কেনেকুৱা লাগিছে ক'বচোন মোক। মাকুটো সূতা দুডাল মানে কাটিবলৈ থাকি গৈছিলে। মায়ে কৈ আছে মাকু দুটা কাটি ল। আজি কিন্তু কেমেৰামেন মা দেই। আজি মায়ে মোক কেমেৰা ধৰি দিছে, মই ভিডিঅ' কৰি আছোঁ। এখন ছেকেণ্ডখন চাদৰ। কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। ইয়াতে দিশটো আপোনাৰ পদ্মিনী বগা আছে আৰু ঘিউ ৰঙৰ মানে গৰিয়লি দিয়া আছে তাতে, আৰু বানীটো আপোনাৰ নুনি আছে। কেনেকুৱা লাগিছে আপোনালোকে মোক জনাবলৈ নাপাহৰিব। আগতেও লগাইছিলোঁ চকলেটৰ পাৰি দিয়া, নিজৰ কাৰণে লগাইছিলোঁ। তাৰপিছত আকৌ লগালোঁ ৰঙা পাৰি দিয়া ছখন, সেইকেইখন বেচিলোঁ বাৰু, আৰু এয়া বেচিবলৈকে লগাইছোঁ। ইয়াৰ পিছত আকৌ সেউজীয়া পাৰি দিয়া লগাম। সেউজীয়া পাৰি দিয়া নাই, চকলেটৰ পাৰি দিয়া আছে। ৰঙা নালাগে বাৰু, কিন্তু সেউজীয়া পাৰি দিয়া এখন লগাব লাগিব। আৰু আপোনালোকে কিবা জানিব লগা থাকিলে মোক কমেণ্ট কৰি সুধিব পাৰে। আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই কিন্তু ছাবস্ক্ৰাইবটো কৰিবলৈ পাহৰি থৈ যায় আৰু লাইকো নকৰে। আপোনালোকক পুনৰ কৈছোঁ, ভিডিঅ'টো চালে ছাবস্ক্ৰাইব কৰিব যদি নতুন হয়। এয়া মোৰ চাদৰ কাটি হৈ গ'ল। দুখনহে কাটিছোঁ বাৰু দেই, বেছিকৈ কটা নাই। পথাৰৰ দিন যে, মা নাথাকিলে মোৰ তাঁত বোৱা একেবাৰে নহয়। মা থাকিলেহে মানে হয়। এখন প্ৰথমখন চাদৰ আছে। ইয়াতে আপোনাৰ চকলেট ৰঙৰ, গুলপীয়া, সেউজীয়া আৰু ৰঙা এইকেইটা ৰঙৰ বুটা কৰা আছে মাজত। ঘন ঘনকৈ আছে বুটাখিনি, ইমান বেছি সেৰেঙাকৈও দিয়া নাই, আপোনালোকে দেখিলেই ধৰিব পাৰিব। এখন কেনেকুৱা লাগিছে জনাবচোন দেই। আপোনালোকৰ এটা এটা মন্তব্যই মোক আগবাঢ়ি যোৱাত সহায় কৰিব, ভিডিঅ' বনাবলৈ মন যাব। ভিডিঅ'টো দিলে যদি একো সঁহাৰি নাপাওঁ কাৰোৰে, তেতিয়া আৰু পিছত ভিডিঅ' বনাবলৈ একেবাৰে মন নাযায়। এইখন হৈছে ছেকেণ্ডখন চাদৰ। ইয়াতে সেউজীয়া, চকলেট আৰু ৰঙা এই তিনিটা ৰং দিয়া আছে, দেখিছে নহয়। এতিয়া আকৌ এবাৰ ভালকৈ আপোনালোকক দেখুৱাই দিম বাৰু চাদৰ দুখন। ধৰিব পাৰিছে নিশ্চয় কেনেকুৱা হৈছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ। আপোনালোকৰ মৰমৰ অবিহনে মই আগবাঢ়ি যাব নোৱাৰোঁ, সেয়েহে আপোনালোকে মোক ছাপোৰ্ট কৰিব আগবাঢ়ি যোৱাত। আৰু মই সকলোৰে ভিডিঅ' চাওঁ, তাতে কমেণ্টো কৰোঁ, লাইকো কৰোঁ। আপোনালোকে মোক জনাব যদি কেনেকুৱা লাগিছে, জনাবলৈ নাপাহৰিব কিন্তু দেই। কমেণ্ট এটা কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ থাকিল।